নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বিশেষকৈ আজি মই সৰুপথাৰ কলেজত আহিছোঁ। দেখি পাইছোঁ আৰু 1972 চনতে স্থাপিত হোৱা আমাৰ সৰুপথাৰ কলেজখনত আজি 50 বছৰ সম্পূৰ্ণ হৈছে। আৰু বিশেষকৈ আজিৰ পৰা মানে আমাৰ বৰদলৈগুৰি শুভৰণি অনুষ্ঠান পাতিছে। আৰু দেখিব পাৰিছে ৰাতিপুৱাৰ পৰা মই আজি ইয়াত আছোঁ, ৰাতিপুৱা 6:30 বজাৰ পৰা। তেতিয়াহ'লে আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথমতে ৰাতিপুৱা 6:30 বজাত আমাৰ সৰুপথাৰ কলেজৰ পৰা চাইকেল ৰেলী যাত্ৰা এটা আৰম্ভ কৰা হয়। ছাৰ, যিহেতু আজি আমাৰ সৰুপথাৰ কলেজত 50 বছৰ সম্পূৰ্ণ হৈছে, আপুনি এই বিষয়ে কি ক'ব? এইটো খুব সাংঘাতিক উৎফুল্লিত হোৱা খবৰ। এখন মহাবিদ্যালয় 50 বছৰ, আৰু আমি নাম দিছোঁ স্বৰ্ণগাথা। গতিকে স্বৰ্ণগাথাত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিছে, আৰু আমি গোটেই বছৰজোৰা কাৰ্যসূচী পালন কৰিম। আমি বিচাৰিম সৰুপথাৰ মহাবিদ্যালয় নহয়, সকলো ধনশিৰিবাসী ৰাইজ আহক। আমি সদৌ অসম কুইজ এতিয়া চলি আছে, ৰাতিপুৱা বৰ্ণাঢ্য কাৰ্যসূচী, সাংস্কৃতিক শোভাযাত্ৰা। আমি সকলোকে আমন্ত্ৰণ বিচাৰিছোঁ এই স্বৰ্ণগাথালৈ, সৰুপথাৰ মহাবিদ্যালয় সোণালী জয়ন্তীলৈ আপোনালোক সকলোৱে। আকাশ দা, যিহেতু আজি আমাৰ সৰুপথাৰ কলেজত 50 বছৰ সম্পূৰ্ণ হৈছে, আপোনাক কেনেকুৱা লাগিছে অনুভৱটো? মই যিহেতু প্ৰাক্তন ছাত্ৰ আৰু বহুত মেমৰিজ আছে চাগে। একদম আমি নিজেই ইয়াতে অধ্যয়ন কৰি গৈছিলোঁ, আৰু ছাৰহঁতৰ যি মৰম আছিলে, ছাৰহঁতৰ যি পাঠদানৰ আচলতে শৈলী আছিলে, সদায় আচলতে আমাক অনুপ্ৰাণিত কৰিছিলে। আৰু আজিও আমি অনুপ্ৰাণিত, আমি মহাবিদ্যালয়খন আহি দেখিছোঁ যে এটা বেলেগ পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকল আহিছে, ফূৰ্তি কৰিছে। আৰু আমি আশা কৰিছোঁ আহি থকা দিনত, ইতিমধ্যে 50টা বছৰ অতিক্ৰম কৰিছে, আৰু আমি আশা কৰিছোঁ আহি থকা দিনত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে বা ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব। আৰু আমি আশা কৰিছোঁ যে মহাবিদ্যালয়খনৰ উন্নতিৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি যাতে আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষ হওক বা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলোৱে লগ লাগি যাতে মহাবিদ্যালয়খন আগুৱাই নিব পাৰে, আমি তাকে কামনা কৰিছোঁ। ধন্যবাদ। ছাৰ, যিহেতু আজি আমাৰ সৰুপথাৰ কলেজত 50 বছৰ সম্পূৰ্ণ হৈছে, আপুনি এই বিষয়ে কি ক'ব? সৰুপথাৰ মহাবিদ্যালয় আজি আমি 50 বৰ্ষ পূৰ্তি উপলক্ষে সোণালী জয়ন্তী আজি উদ্বোধনী অনুষ্ঠান, এই বৰ্ষজোৰা আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু ধনশিৰি মহকুমাৰ উচ্চ শিক্ষানুষ্ঠান সৰুপথাৰ মহাবিদ্যালয় অসমৰ সীমান্তৱৰ্তী, অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী বিভিন্ন অঞ্চলৰ অনগ্ৰসৰ অঞ্চলৰ যুৱক যুৱতী প্ৰজন্মক উচ্চ শিক্ষাৰে শিক্ষিত কৰি উলিয়াই দিছে। গতিকে এই শিক্ষানুষ্ঠানখনৰ আজি যি সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম উদ্বোধনী অনুষ্ঠান, মই ভাবোঁ শিক্ষাৰ ক্ষেত্ৰতে হওক বা সকলো দিশতে এটা প্ৰভাৱ পেলাব, যুৱ সমাজক উদ্বুদ্ধ কৰিব। আৰু আমাৰ মহাবিদ্যালয়খন কেৱল অসম বুলি নহয়, গোলাঘাট জিলা বুলি নহয়, সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত বিদ্যায়তনিক দিশত হওক, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, সাংস্কৃতিক দিশত হওক বা আন্তঃগাঁথনিৰ দিশত হওক জিলিকি পৰিব। গতিকে মই এই আমাৰ সোণালী জয়ন্তী অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ, শুভকামনা যাচিছোঁ। আমাৰ গোটেই বছৰজোৰা কাৰ্যসূচী চলিব আৰু 2023 চনৰ নৱেম্বৰত আমাৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'বগৈ। তেতিয়ালৈ মই
আয়োজক সমিতিৰ এজন সম্পাদক হিচাপে সকলোকে মই আমন্ত্ৰণ জনাইছোঁ আপোনালোক আহক এই মহান অনুষ্ঠানটোৰ লগত সংযুক্ত হওক। ধন্যবাদ। সো বন্ধুসকল আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো টিং কে টিপি দিব। তেতিয়া মই আহিবলগীয়া নতুন নতুন ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমে পাই যাব। টিল দেন টাটা।